8 ছেপ্টেম্বৰ 1926 চনত অসমত জন্মগ্ৰহণ কৰিছিল এটি উজ্জ্বল নক্ষত্ৰই আৰু তেখেতৰে নাম আছিলে ডক্টৰ ভূপেন হাজৰিকা, যাক আমি সকলোৱে মৰমতে ভূপেন মামা বুলি কওঁ। আৰু আজি হৈছে ভূপেন মামাৰ জন্ম শতবাৰ্ষিকী। সমগ্ৰ অসমে বহুতো উলহ মালহেৰে ধুমধামেৰে আজি পালন কৰিছে। লগতে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি সমাধি ক্ষেত্ৰ আছে গুৱাহাটীৰ জালুকবাৰীৰ ইউনিভাৰ্চিটিৰ কাষতেই, সেই ক্ষেত্ৰখনক আজি নতুন নামেৰে নামাকৰণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই সমাধি ক্ষেত্ৰক নতুনকৈ সমন্বয় তীৰ্থৰূপে নামাকৰণ কৰিছে। আৰু আমি ভূপেন মামাৰ জীৱনৰ কৰ্মৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। তেখেত একেৰাহে গীতিকাৰ, সুৰকাৰ, তাৰপিছত নাট্যকাৰ, বা আমি যদি বলিউডৰ চিনেমা জগতত চাওঁ তাতে দাদা চাহেব ফাল্কে বঁটা পৰ্যন্ত তেখেতে অৰ্জন কৰিবলৈ সক্ষম হৈছে। পদ্মভূষণ, পদ্মবিভূষণ, পদ্মশ্ৰী তেনেকুৱা এৱাৰ্ডসমূহ তেওঁ পাই থৈছে। গতিকে সেই তাহানিৰ দিনত ইমান বিপদ বিঘিনি নেওচি এজন অসমীয়া তেজাল ডেকাই দেশে বিদেশে ঘূৰি বিভিন্ন দেশৰ বা বাতৰি পঢ়ি শুনি শিকি বা বিভিন্ন দেশৰ বিভিন্ন ভাষা কৈ সেই অসমৰ শদিয়াৰ পৰা আহি গোটেই পৃথিৱীখনতেই ঘূৰি ফুৰি যিমান সুনাম অৰ্জন কৰি অসমখনক এক সোণোৱালী ইতিহাসৰ সাক্ষী কৰি থৈ গ'ল, সঁচাকৈ আমি শলাগ ল'বলগীয়া। আৰু আমি এনেকুৱা উজ্জ্বল নক্ষত্ৰ বহু বছৰৰ মূৰত এবাৰহে পাওঁ। বহুতো পুণ্যৰ ফলত, বহুতো মানুহৰ মৰম আৰু আশীৰ্বাদৰ ফলত এনেকুৱা এজন মহান ব্যক্তিৰ জন্ম হয়। আৰু মোৰ সৌভাগ্য হৈছিল, মই তেখেতক 2008 নে 2009 চনত এবাৰ খতৰা সত্ৰত দেখা হৈছিলোঁ তেওঁৰ লগত। 2008তকৈ আগতে হ'ব নিশ্চয়, মোৰ মনত যদি আছে 2005 মানত হ'ব। তেখেতে এটি ৰঙা চাৰ্ট পিন্ধি আহিছিলে, হাফ চাৰ্ট, এখন এল্টো গাড়ীত আহিছিলে আৰু এটি টুপি পিন্ধিছিলে, যিটো নেকি তেওঁক নেপালৰ ৰজা বংশৰ মানুহে তেওঁক প্ৰদান কৰিছিলে। আৰু তেখেতৰ এটি ইয়াতে মাহ আছিলে কোনোবাখিনিতে, মোৰ মনত পৰে, মই সৰুতে দেখিছিলোঁ। আৰু মই বহুত সৌভাগ্যৱান যে তেখেতৰ মাত্ৰ এভুমুকি মই দেখিবলৈ পাইছিলোঁ। আৰু তেখেতৰ জীৱনৰ বহুতো সময় দুখ সুখেৰেই পাৰ হ'ল, আৰু তাৰে ভিতৰত বেছিভাগ সময় তেখেতে মানুহৰ মাজত বিলীন হৈয়ে কটালে। সেয়া অসমৰ হওক বা অসমৰ বাহিৰৰ হওক বা পশ্চিমবংগত বা বাংলাদেশত তেখেত বিশেষকৈ বহুতো জনপ্ৰিয় আছিলে, কিয়নো তেখেতৰ বেংগলী গীতসমূহ বহুত সমাদৰ লাভ কৰিছিলে। আৰু তেখেতৰ পত্নী আৰু পুত্ৰই যেতিয়া তেওঁৰ পৰা বিচ্ছেদ লৈ বিদেশত থাকিবলৈ লৈছিল, তেতিয়া কিন্তু কল্পনা লাজমী নামৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা সংগীত পৰিচালক আৰু চিনেমা পৰিচালক মহিলাই বহুত সহায় কৰিছিল আৰু বহুত কেয়াৰ কৰিছিল, বহুতো তেখেতক মৰম আৰু আদৰেৰে ৰাখিছিল। নহ'লে আমি হয়তো ভূপেন মামাক বহুদিন আগতেই হেৰুৱালোঁ হয়। কিন্তু এই মহিলাগৰাকীকো আমি অসমৰ তৰফৰ পৰা সন্মান দিয়াটো উচিত। তেওঁৰ এই অনুদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ অসমীয়া সম্পদ হিচাপে আমাৰ অসমৰ মানুহে বুজি নাপাওঁ, তেওঁ বেংগলৰ মানুহ হয়। তেওঁ আমাৰ ভূপেন মামাক বহুত সহায় কৰিছিল, বহুত কেয়াৰ কৰিছিল। সঁচাকৈ আমি আজি শলাগ লৈছোঁ। কল্পনা লাজমী ডাঙৰীয়ানীক আমি আমাৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জনাইছোঁ। আৰু ভূপেন মামাৰ আজিৰ এই পবিত্ৰ জন্মদিনটি আৰু জন্ম শতবাৰ্ষিকীটিত আমি তেখেতলৈ জনাইছোঁ বহুত শুভকামনা। যদিও তেখেত এই পৃথিৱীত নাই, কিন্তু আমাৰ হৃদয়ত তেখেত সদায় জিলিকি থাকিব, হয়নে? আমাৰ আহি থকা প্ৰজন্মই যাতে তেওঁৰ গীতসমূহ বা গীত মাতসমূহ ধুনীয়াকৈ চৰ্চা কৰে বা সদায় মনত কৰে, হয়নে? এনেদৰে আমি তেখেতক সদায় জীয়াই ৰাখিব লাগিব। আৰু আমি আজিৰ ভিডিঅ'টিৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমি অতীতক কেতিয়াও পাহৰি যাব নালাগে, আৰু ভূপেন মামাৰ সেই সৃষ্টিৰাজি যাতে সদায় জীয়াই থাকে তাৰ বাবে আমি উঠি অহা প্ৰজন্মক সদায় উৎসাহিত কৰিব লাগে, প্ৰেৰণা দিব লাগে। আৰু এনেধৰণৰ উৎসৱসমূহ আমি সদায় ধুমধামেৰে পালন কৰি নতুন প্ৰজন্মৰ লগত চিনাকি কৰাই দিব লাগে, হয়নে? ভিডিঅ'টি অতি চমু যদিও অকণমান গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ অনুভৱ হয়, তেনেহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে লাইক কমেণ্ট কৰিব, আৰু যদি কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব।